হয়, বাওকুংগ্ৰী ফেষ্টিভেল যোৱাকালিৰ পৰা 3 দিনীয়া যে প্ৰতিযোগিতা কৰিছে আহিছে। মই ভাবোঁ এই বাওকুংগ্ৰী ফেষ্টিভেল যোগেদি লগতে ৰংজালী বৈশাগু সকলো ৰাইজক মই আন্তৰিক শুভেচ্ছা যাচিছোঁ। প্ৰথমে এই বাওকুংগ্ৰী ফেষ্টিভেল যোগেদি এই অঞ্চলৰ সকলো ৰাইজৰ শান্তি আহক আৰু ইয়াৰ লগতে ইয়াত যে বাওকুংগ্ৰী যে পটেঞ্চিয়েল আছে এইখিনি আমি যদি ভালকৈ এটা কাম কৰে নিবনুৱা সমস্যাও সমাধান হ'ব। সেইকাৰণে আজি 2 দিনীয়া হ'ল, 3 দিনীয়া কালিলৈ শেষ হ'ব। বহুতো ৰাইজে আহিব ইয়াত। বহুতে এইবাৰ যোৱা বছৰ আগৰ বছৰকৈ এইবাৰৰ মই যিটো দেখিছোঁ ৰাইজে বহুত সঁহাৰি জনাইছে, ইয়াত সকলোৱে আহিব। সেইকাৰণে মই ভাবোঁ এই বাওকুংগ্ৰী ফেষ্টিভেলৰ যোগেদি ইয়াত আমি ভাল এটা মেছেজ দিব পাৰিম যে আমি যে শান্তি বিচাৰোঁ, আমি যে সদায় উন্নয়ন বিচাৰোঁ, আমি যে সদায় সুখ শান্তিৰে থাকিব বিচাৰোঁ, এইটো এটা প্ৰমাণ। সেইকাৰণে দীঘলীয়া মই বক্তব্য ৰাখিব খোজা নাই। যিহেতু এটা ফেষ্টিভেলত ইয়াত বহুত ধৰণৰ আমি প্ৰতিযোগিতা লোৱা হৈছে, ইতিমধ্যে চলি আছে। সেইকাৰণে যি বাওকুংগ্ৰী ফেষ্টিভেল এইটো আৰু হৈ থাকিব আৰু এইখিনি অঞ্চলখন আমি কৰাৰ কাৰণে ভাল এটা পটেঞ্চিয়েল যিহেতু আছে, এইখিনি কৰাৰ কাৰণে আমি দায়িত্ব লওঁ।